পিপলছ জইণ্ট একশ্যন কমিটি মুভমেণ্টৰ চিফ কনভেনৰ হিচাপে আছিলে তেখেত জেব্ৰাৰাম মুছাহাৰী ডাঙৰীয়া। আজি তেখেতৰ 35জন সতীৰ্থক লৈ আজি UPPL দলত তেখেতে আনুষ্ঠানিকভাৱে জইনিং কৰিলে আৰু আহি থকা সময়ত তেখেতৰ যিখিনি কৰ্মবৃন্দ আছে তেখেতসকল নিশ্চয়কৈ আকৌ জইনিং কৰিব, কাৰণ তেখেতে এটা সময়ত সংগ্ৰামী সতীৰ্থ হিচাপে বহুখিনি কাম কৰিছিলে বড়োলেণ্ড আন্দোলনত। মাজতে তেখেতে ক'ৰবাৰ হয়তো কিবা কাৰণত আমাৰ ফালৰ পৰা পালৰি গৈছিলে, কিন্তু আজি আকৌ একেখন জেগাত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ সবল নেতৃত্বত এই অঞ্চলৰ জাতি জনগোষ্ঠীক লৈ ইয়াৰ শান্তিপূৰ্ণভাৱে শান্তিটো বজাই ৰাখি প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে আমাৰ ইয়াত মানে ঐক্য সংহতি বজাই ৰাখি যিখিনি বিটিআৰখন চলাই লৈ আছে, এই UPPL দলৰ নীতি আদৰ্শ এই দলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীক লগত লৈ তেখেতসকলৰ মৰ্যাদা সহকাৰে জীয়াই থকা যিখিনি কাম কৰি আছে বা তেনেকৈ স্কোপ দি আছে, সেইটো ভাল পায় তেখেতে আজি আমাৰ দলত আকৌ ঘূৰি আহিল বুলি ক'ব লাগিব। তো তেখেতক পাইখিনি আমি অতি আনন্দিত। আহি থকা সময়ত নিশ্চয়কৈ আগত যেনেকৈ কাম কৰিছিলে আহি থকা সময়ত তেখেতে এই অঞ্চলৰ শান্তি সম্প্ৰীতি জাতি জনগোষ্ঠীৰ মাজত ঐক্য সংহতি বজাই ৰাখি নিশ্চয়কৈ আগুৱাই যাব। তেখেতক আমাৰ দললৈ মই দলৰ হৈ আদৰণি জনাইছোঁ।